যে অসমৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ জ্ঞানৰ নমুনা দেখি আমি হতচকিত হৈছোঁ। এনেকুৱা মানুহেই আমাৰ ৰাজ্যখনক নেতৃত্ব দিছে মন্ত্ৰী হিচাপে। সামান্য যিখিনি জ্ঞান, সেই জ্ঞানখিনি নথকাকৈ মন্ত্ৰীৰ দায়িত্ব শুৱনি কৰি ৰাজ্যখন আগুৱাই নিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাই শ্ৰেষ্ঠ 5খন ৰাজ্যৰ সপোন দেখিছে এনেকুৱা এসোপা সাংগু পাংগু লৈ। আৰু ক'বলৈ বেয়া, শুনিবলৈও বেয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি এইটোৱে ক'ব বিচাৰোঁ, বান্দৰে নাৰিকলৰ মূল কেতিয়াও নুবুজে। বান্দৰে নাৰিকলটো লৈ খেলিব পাৰে, কেতিয়াও খাব নোৱাৰে। গতিকে জয়ন্ত মল্ল বৰুৱাই অন্ততঃ অসমখনৰ স্বাৰ্থত কিছুমান কথা নোকোৱাকৈ থকাটো ভাল। ৰাজনীতি কৰিছে, জনপ্ৰতিনিধি হৈছে, সামান্যতমো শিষ্টা